কথা হ'ল বিজেপিয়ে লৈছে, তাৰমানে বিজেপি বেয়া আৰু কংগ্ৰেছ তৃণমূল টিএমচি এইবোৰ বহুত ভাল হয় নেকি? নো, ভুক্তভোগী হ'ব কোন? আমি না। এট দ্য এণ্ড আমিও ভুক্তভোগী হ'ম। হেল্ল' গাইজ, আকৌ ঘূৰি আছোঁ নতুন এটা ভিডিঅ'ৰ মাজত। আজিৰ ভিডিঅ'টো বহুত বেছি চেঞ্চিটিভ আৰু ইম্পৰ্টেণ্ট হ'ব গৈ আছে। চ' ইলেক্ট্ৰল বণ্ড মানে কিছুমান হিন্দী ভিডিঅ' আছে, তাতে বহুত মানে মানুহে ডিছকাছ কৰি আছে আজিকালি ইলেক্ট্ৰল বণ্ড, আৰু এটা টপিক আছে যিটো হ'ল ডিক্টেটৰশ্বিপ। মানে আমাৰ দেশখন কি মানে অট'ক্ৰেচি পিনে গৈ আছে নেকি? ঠিক আছে, তো এইটোৰ ওপৰত পিছত এটা ভিডিঅ' বনাম। নেক্সট ভিডিঅ'টো সেইটোৰ ওপৰত আহিব যে সঁচাকৈ কিমানখিনি ডিক্টেটৰশ্বিপ হৈছে বা হ'ব গৈ আছে সেইখিনিৰ ওপৰত। আৰু আজি ভিডিঅ'টো কমপ্লিট হ'ব ইলেক্ট্ৰল বণ্ডৰ ওপৰত, যিটো এটা ভেৰি চেঞ্চিটিভ টপিক হয়। আৰু মই ট্ৰাই কৰিম 100% আনবাইজ থাকিবলৈ, আৰু যিখিনি অৰিজিনেল ফেক্ট হয় ফেক্টৰ ওপৰত বেছ কৰি, আনবাইজড ফেক্টৰ ওপৰত বেছ কৰি কিছুমান কথা মই ক'ব গৈ আছোঁ। অসমীয়াত চাগে ফাৰ্ষ্ট মই এইটো টপিকত ভিডিঅ' বনাই আছোঁ। ঠিক আছে বাৰু, তো মই কেইটামান ষ্টেপ বাই ষ্টেপ কিছুমান ডিছকাশ্যন কৰিম এইটো টপিকৰ ওপৰত। প্ৰথমতে মই ক'ম যে ইলেক্ট্ৰল বণ্ডটো কি হয়, ঠিক আছে, বা ই কেনেকৈ কাম কৰে। তাৰপিছত মই ক'ম যে ইলেক্ট্ৰল বণ্ডৰ ইছ্যুটো একচুৱেলি কি হৈ আছে, আৰু তাৰপিছত মই তাৰ পৰা এটা কনক্লুশ্যন ড্ৰ কৰিম। ঠিক আছে, তো লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। তো ইলেক্ট্ৰল বণ্ডটো কি হয় একচুৱেলি? যেতিয়া কোনোবা এটা মানে ৰুলিং পাৰ্টি হওক বা অপজিশ্যন পাৰ্টি হওক ইলেকশ্যন যেতিয়া খেলিব, তেওঁলোকে ইলেকশ্যনত কেম্পেইনিং কৰাৰ কাৰণে কিন্তু আমাৰ পইচা ইউজ কৰিব নোৱাৰে। মানে আমি যিখিনি টেক্স পে' কৰোঁ, টেক্সৰ পইচাৰে উন্নয়ন কাম কৰিব পাৰে, কিন্তু ইলেকশ্যনৰ কেম্পেইনিং কিন্তু কৰিব নোৱাৰে। তো সেইটো টাইমত কি কৰে গভৰ্ণমেণ্টে? সেইটো টাইমত গভৰ্ণমেণ্টক ফাণ্ডিঙৰ প্ৰয়োজন হয়। তো যিবোৰ মানুহে গভৰ্ণমেণ্টক ছাপোৰ্ট কৰে, ইহঁতে কি কৰে? ডোনেশ্যন দিয়ে চৰকাৰক, যে মই দিলোঁ দিয়ক, আজি আপোনালোকৰ ইয়াতে সভা আছে, সভাৰ গোটেইখিনি খৰচ মই বহন কৰিলোঁ। কোনোবা ধনী চহকী মানুহ এইবোৰে কৰে, এনেকৈ চান্দা দিয়ে, বহুত আগৰ পৰা দিয়ে। মানে ইলেকশ্যন অহাৰ টাইমত টেক্স পেয়াৰৰ পইচা চৰকাৰে 1 টকা ইউজ কৰিব নোৱাৰে। ঠিক আছে, ঠিকেলেও কাৰেক্ট নহয়। তো সিহঁতৰ পইচাটো লাগিব, ইমান কেম্পেইনিং কৰিব, পোষ্টাৰ বনাব, কিবা কিবি। তো এই পইচাবোৰ চব কোনে দিয়ে? পাব্লিকে, যোনে সেই পাৰ্টিক ভাল পায় সিহঁতে দিয়ে। তো এই বস্তুটো বিভিন্ন ধৰণৰ হ'ব পাৰে। কোনোবা পলিটিকেল পাৰ্টিৰ লিডাৰ ক'ৰবাত ভাষণ দি আছে, তেখেতত গৈ কোনোবা পইচাৰ মালা, টকাৰ মালা গৈ পিন্ধাই দিলে কোনোবাই, তাতে তেনেকৈ ডোনেশ্যন দিয়ে। কোনোবাই ক'লে যে মই এৰেঞ্জ কৰি দিম, কোনোবা এটা সভা হৈছে মই এৰেঞ্জ কৰি দিম, তেনেকৈ ডোনেশ্যন দিয়ে। আৰু ইলেক্ট্ৰল বণ্ড ওৱান অফ দেট কাইণ্ড। ঠিক আছে, ইলেক্ট্ৰল বণ্ডৰ এক ধৰণৰ, সেই ধৰণৰ কি হয়, এটা ব্যৱস্থা হয়, যি ব্যৱস্থাৰ দ্বাৰা এজন মানুহে নিজৰ নাম মেনশ্যন নকৰাকৈ, নিজৰ আইডেণ্টিটি গোপনে ৰাখি SBIৰ থ্ৰুৰে মানে গভৰ্ণমেণ্টক, মানে যোনটো পাৰ্টিক মানে ছাপোৰ্ট কৰিব বিচাৰে তাক যিকোনো পৰিমাণৰ ফাণ্ডিং দিব পাৰে। তো এইবাৰ দেখা গৈছে সুপ্ৰিম কোৰ্টে এটা বস্তুত লক্ষ্য কৰিছে যে যোনটো ইলেক্ট্ৰল বণ্ড আছে সেইটো বিজেপি বহুত বেছি পাইছে, বহুত বেছি, 6060.5 crores। ঠিক আছে, তো সেইটো চাই মানে সুপ্ৰিম কোৰ্টৰ অৱস্থা মানে বেয়া হৈ গৈছে, ইমান ইলেক্ট্ৰল বণ্ড কেনেকৈ পাব পাৰে। চ' সুপ্ৰিম কোৰ্টে কি কৰিছে, গোটেই লিষ্ট SBIক মানে দিব গৈছে, যে SBI গোটেই লিষ্ট দিব লাগে যে কোনে কোনে এই ইলেক্ট্ৰল বণ্ডছ দিছে। এতিয়া কথা হ'ল, কোনোবাই বিজেপিক ভাল পায়, ইলেক্ট্ৰল বণ্ড দিবই পাৰে, ইয়াতনো আকৌ কি কথা আছে। ঠিক আছে, ইয়াত এটা ডাঙৰ ৰহস্য আছে। এই যে ডাঙৰ কোম্পানী কিছুমানে গভৰ্ণমেণ্টক যে ইলেক্ট্ৰল বণ্ডছবোৰ দিছে, সেইটো এই কাৰণে নহয় যে পাৰ্টিক ভাল পায়। এইবোৰ কি হয় একচুৱেলি, আজি যদি কোনোবা এটা কোম্পানীয়ে, ঠিক আছে, কাৰাপশ্যন কৰি আছে, কিবা ইলিগেল কাম কৰি আছে, ঠিক আছে, তো সেই ইলিগেল কাম যেতিয়া ধৰা পৰিব, ED CBI গৈ ধৰিব, তেতিয়া গভৰ্ণমেণ্টে কি কৰিব পাৰে যে ঠিক আছে দিয়ক, তোমালোকে এইটো কাম কৰি থাকা, ন' প্ৰব্লেম, বাট ইলেক্ট্ৰল বণ্ডত হিচাপটো বৰাবৰ কৰি দিব লাগিব। তোমাৰ কাম মই কৰি দিলোঁ, আমাৰ কাম তুমি সুগম কৰি দিয়া। ঠিক আছে, এই ধৰণে লোৱা হয়। দিছ ইজ ওৱান কাইণ্ড অফ কাৰাপশ্যন। এতিয়া কথা হ'ল, সেইটোতো হ'ব পাৰে নহ'ব পাৰে, এনেওতো ভাল পাই চান্দা দিব পাৰে ন। তো এইটো কথা কি হয়, যেনেকৈ এটা এক্সাম্পলেৰে কওঁ, এটা কোম্পানী আছে, মেডিচিন ফাৰ্মাচী কোম্পানী, তাৰ পৰা বিজেপিয়ে কমচে কম ইলেক্ট্ৰল বণ্ডছ লৈছে। মই ইয়াত এটা স্ক্ৰীনশ্বট দেখাই দিম। তাতে কিবা বহুতকেইটা ফাৰ্মা কোম্পানী আছে, তাৰে ভিতৰত মোৰ চিনাকি মানে এটা কোম্পানী আছে চিপ্লা বুলি, 35 crores চাগে ডোনেশ্যন দিছে। চ' সেই চিপ্লাই পেৰাচিটামল এইবোৰ বনায়, আৰু মই খাইছোঁ নিজে, এইকাৰণে কৈছোঁ। তো এই ফাৰ্মা কোম্পানীবোৰে যে ডোনেশ্যন দিছে, তো দেখা গৈছে যে এই ফাৰ্মা কোম্পানীৰ কোনোবা মেডিচিন ক'ৰবাত মানুহৰ কাম কৰা নাই ভালদৰে, বা ছাইড ইফেক্ট দেখাইছে, তো তাৰ এগেইনষ্টত কমপ্লেইনো কৰা হৈছে গভৰ্ণমেণ্টক, কিন্তু গভৰ্ণমেণ্টে তাৰ এগেইনষ্টত একো একশ্যন লোৱা নাই। তো সেইবোৰ চাই মানে সুপ্ৰিম কোৰ্টে এনে ধৰিব পাৰিছে যে এইবোৰ একশ্যন তেতিয়া লোৱা হোৱা নাছিল, বা সেইবোৰত অলপমান দুৰ্বলতা দেখুওৱা হৈছিল ইহঁতৰ এগেইনষ্টত, আৰু ইহঁতে দেখোন ইলেক্ট্ৰল বণ্ড দিছে, তাৰমানে নিশ্চয় কিবা এটা কানেকশ্যন
আছে তো এই ধৰণে সুপ্ৰিম কোৰ্টে বস্তুবোৰ আৰু মই কোৱা কথা নহয় এইবোৰ সুপ্ৰিম কোৰ্টে বহুত ধুনীয়াকৈ বস্তুবোৰ এনালাইচিছ কৰি এটা ফ্ৰড বুলি ঘোষণা কৰিছে যে এইটো এটা বহুত ডাঙৰ স্কেম হয় ঠিক আছে ইলেক্ট্ৰল বণ্ড তো ইয়াৰ দ্বাৰা কি দেখা গ'ল মানে এইখিনি আমি বুজিলোঁ যে ইলেক্ট্ৰল বণ্ড স্কেম হয় 6,060.5 crore ৰুপিছৰ ডনেশ্যন লৈছে তো এতিয়া কথা হ'ল বিজেপিয়ে লৈছে তাৰমানে বিজেপি বেয়া আৰু কংগ্ৰেছ তৃণমূল TMC এইবোৰ বহুত ভাল হয় নেকি নো এক্সেক্টলি নট যদি আপোনালোকে ডাটা চায় 6,060.5 crores ৰুলিং পাৰ্টিয়ে লৈছে কিন্তু 1,350 something crore rupees কংগ্ৰেছে পাইছে আৰু TMCয়ে পাইছে প্ৰায় 1,500 crore ঠিক আছে তো সিহঁতেতো পাইছে না এতিয়া আপোনালোকে কেনেকৈ গম পাব কম বেয়া বেছি বেয়া এনেকৈতো নহয় আৰু যেতিয়া ৰুলিং পাৰ্টি থাকে এইটোতো অবভিয়াছলি কথা যে ৰুলিং পাৰ্টিয়ে অলপমান বণ্ড বেছিকৈ পাব সেইটোতো অবভিয়াছলি কথা ন তো ইহঁতেও পাইছে ঠিক আছে আৰু কংগ্ৰেছৰ টাইমতো এনেকুৱা ডনেশ্যন বহুত লোৱা হৈছিল ঠিক আছে তো এনেকুৱা কোনো ক'ব নোৱাৰে যে বিজেপি ডনেশ্যন লৈছে কাৰণে বিজেপি বেয়া বা কংগ্ৰেছ বেয়া কংগ্ৰেছ ভাল বিজেপি বেয়া পলিটিক্সটো বেলেগ ছাইডত মই পলিটিকেল কথা ইয়াত ক'ব অহা নাই কোন বেছি ভাল কোন বেছি বেয়া এইটো পলিটিক্স ৰাদাৰ দেন পলিটিক্স সেই যে ইছ্যুটো আহিছে যে মানে ইলেক্ট্ৰল বণ্ডৰ ঠিক আছে কি হৈছে এইটো মই ক'লোঁ কেনেকৈ চান্দা দিয়া ছিষ্টেম আৰু তাত কেনেকৈ ফ্ৰড দেখা পাইছে মই ক'লোঁ এতিয়া ঘটনাটো হ'ল কি ইয়াৰ পৰা এটা বহুত ভাল এটা থিয়ৰী বা কনচেপ্ট আপোনালোকে বুজিব পাৰে চাওক আজি ফাৰ্মা কোম্পানীয়ে ইমান টকাৰ ডনেশ্যন দিছে ঠিক আছে কংগ্ৰেছৰ টাইমতো দিছিল অবভিয়াছলি সেইবোৰ কথা বেলেগ কিন্তু এই যে ডনেশ্যনবোৰ যে দিয়ে ইয়াৰ পৰা পাব্লিকৰ বহুত লছ হয় কেনেকৈ তাৰমানে ইহঁতে নিশ্চয় কোনোবা ঘোটালা কৰিছে 2 নম্বৰী কাম কৰিছে সেই 2 নম্বৰী কাম কৰি যদি মেডিচিনৰ নিচিনা এটা ইম্পৰ্টেণ্ট বস্তু যদি আমাক পাব্লিকৰ মাজত আনি দিয়ে সেইবোৰ মেডিচিন আমি খাম খোৱাৰ পিছত আমাৰ যদি কিবা হয় কিবা ছাইড ইফেক্ট হ'ল তাৰ এগেইনষ্টত কোনে মাত মাতিব কোনে কি ক'ব কোনে চৰকাৰক জগৰীয়া কৰিব যাব তো ভুক্তভোগী হ'ব কোন আমি না এট দ্য এণ্ড আমিও ভুক্তভোগী হ'ম তো এইটো কথা ভাল নহয় এইটো কংগ্ৰেছে কৰক বিজেপিয়ে কৰক যোনে নকৰক এই ধৰণৰ স্কেম ফ্ৰড না কেতিয়াও ভাল আছিল না কেতিয়াও ভাল হ'ব পাৰে এইটো বস্তু ঠিক আছে কোনো দেশৰ কাৰণে কোনো চৰকাৰৰ কাৰণে এইটো ভাল নহয় আৰু চবতছে ইম্পৰ্টেণ্ট এটা কথা কি যে এটা কোম্পানী আছে আলানা নামৰ কোম্পানী আছে সেই কোম্পানীয়ে কি কৰে বিপ ট্ৰান্সপৰ্ট কৰে ইণ্ডিয়াৰ পৰা ফৰেইন কাণ্ট্ৰিত ঠিক আছে আলানা গ্ৰুপ চামথিং সেই কোম্পানীৰ পৰা বিজেপিয়ে 2 crore ৰুপিছৰ ফাণ্ডিং লৈছে ইলেক্ট্ৰল বণ্ডত 2 crore ৰুপিছ দিছে সেই গ্ৰুপে এই পইণ্টটো কিন্তু বহুত ইম্পৰ্টেণ্ট আজি বিজেপিৰ যোনটো মেইন আইডিঅ'লজি যোনটো মানে হিন্দুত্ববাদৰ ওপৰত প্ৰতিষ্ঠিত আজি সেই আইডিঅ'লজিৰ এগেইনষ্টত গৈ কিন্তু বিজেপিয়ে কাম কৰি আছে জাষ্ট বিকজ অফ পাৱাৰ এণ্ড মানি তো মই এই কথাটো কিয় কৈছোঁ কাৰণ এটা কথা আমি সদায় মনত ৰাখিব লাগে যে কোনোবা এটা পাৰ্টি বিজেপি হওক কংগ্ৰেছ হওক CPM হওক যোনে নহওক TMC হওক আপ হওক যোনে নহওক চবতছে ফাৰ্ষ্ট প্ৰায়ৰিটিত এটা পাৰ্টিত থাকে ইহঁতৰ পাৱাৰ এণ্ড মানি চবতছে ফাৰ্ষ্ট প্ৰায়ৰিটি এইটো যেতিয়া মানুহে বুজি পায় ইহঁতৰ মেচিউৰ হৈ গ'ল আৰু মেচিউৰিটি ইজ ৱেন ইউ ৰিয়েলাইজ দেট ফেক্ট চবতছে ওপৰত থাকে ইহঁতৰ পাৱাৰ আৰু পইচাৰ লগত যিকোনো পলিটিকেল পাৰ্টিয়ে নিজৰ আইডিঅ'লজিকে পাহৰি যাব পাৰে আপোনালোক কোন হয় হু আৰ ইউ ঠিক আছে চ' ফাৰ্ষ্ট ইহঁতৰ প্ৰায়ৰিটি সেইটো থাকে তাৰপিছত ইহঁতৰ কিছুমানে অলপ বেছি ভাল কাম কৰে কিছুমানে কম ভাল কাম কৰে কিছুমানে বেয়া কাম কৰে থাকে ঠিক আছে সেইবোৰ পলিটিক্স মই পলিটিক্সত নাযাওঁ ঠিক আছে বিজেপি কিমান ভাল কাম কৰিছে কিমান বেয়া কাম কৰিছে কংগ্ৰেছে কিমান ভাল কৰিছে কিমান বেয়া কৰিছে এইবোৰ বেলেগ ছেক্টৰ কিন্তু মই খালি আজি ইলেক্ট্ৰল বণ্ডৰ ওপৰত কথা পাতিব খোজোঁ ঠিক আছে তো ইয়াৰ এই ইলেক্ট্ৰল বণ্ডৰ পৰা আমি এটাই চামাৰি পাওঁ যে কোনো পাৰ্টি কিন্তু আপোনাৰ নিজৰ নহয় ঠিক আছে আপুনি যদি ভাবিছে যে কোনোবা আমুক নামৰ পাৰ্টিৰ পৰা কোনোবা এজন আহিছে ভগৱান হয় আমাৰ কাৰণে আহিছে ওপৰৱালা পঠাইছে তেওঁ কোনো কাম ভুল কৰিব নোৱাৰে যি কৰিব সি শুদ্ধ আপুনি ভুল ধাৰণাত আছে যিকোনো পাৰ্টি হ'ব পাৰে ইটছ এ ৰং থিয়ৰী ঠিক আছে এই ধাৰণাৰ পৰা আপোনালোক চবেই মানে আমি চবে ওলাই আহিব লাগে আৰু কি কৰিব লাগে নিজৰ আনবায়াছ দৃষ্টিৰে চাব লাগে চবকে যে কিমানটা কাম ভাল কৰিলে কিমান বেয়া কাম কৰিলে আমাৰ চবৰে দৃষ্টিকোণ বেলেগ চবৰে ক্ষেত্ৰত সেই চোৱাৰ ষ্টাইলটো বেলেগ হ'ব সেইটো ডেমক্ৰেচি বিউটি কিন্তু আমি তেনেকৈ চাব লাগে নট জাষ্ট কি একবাৰ ভাবি লৈছোঁ যে এখন ভালটো ভালেই যি কৰিব ভাল তেনেকুৱা নহয় ঠিক আছে তো কংগ্ৰেছৰ টাইমত তেনেকুৱা ফাণ্ডিং বহুত লোৱা হৈছিল ঠিক আছে তো আমি এটা কথা গম পালোঁ যে পাৱাৰ আৰু মানিৰ কাৰণে চব খেলি মেলি যাব পাৰে ঠিক আছে নিজৰ মেইন আইডিঅ'লজিৰ এগেইনষ্টত গৈ মানুহ কাম কৰিব পাৰে যিকোনো স্কেম হৈ যাব পাৰে ঠিক আছে তো এইটো হ'ল কথা ইলেক্ট্ৰল বণ্ডৰ এইখিনি আছিল ট্ৰুথ
নেক্সট মই কিছুমান ভিডিঅ' বনাম আৰু এইটো ভিডিঅ' মই বিচাৰোঁ যাতে কাৰো মই ডিছক্লেইমাৰ দিয়া নাই বাৰু কিন্তু এইটো কোনোবাই পাৰ্চনেলি ল'ব নালাগে ভিডিঅ'টো কমপ্লিটলি এটা ইনফৰ্মেশ্যন দিয়াৰ কথা কৈছে কাৰণ মই যিমানবোৰ ভিডিঅ' চালোঁ ডক্টৰ মণ্ডলৰ ওপৰত বায়েষ্ট হয় কিছুমানে কৈ আছে বিজেপিৰ আটাইতকৈ ডাঙৰ স্কেম কিবা কিবি এটা কথা মই শুনিছোঁ এইটো মই ফেক্ট চেক কৰা নহ'ল বাৰু যদি ফেক্টটো কাৰেক্ট হয় মই ইয়াত লগাই দিম বাৰু ভিডিঅ' যদি মই ক'ৰবাত পাওঁ স্ক্ৰীনত লগাই দিম And that is why I say it is the biggest scam, unprecedented in its scale, unprecedented in using the institutions. I would call this the Modi Gate. Why did the government fight so hard to stop this from coming out? You smell a rat in this? You sense that the government has something to hide because they want something, they want to hide it because it will come back to them and expose their corruption because they came to power in 2014 riding a wave against corruption. যে নিৰ্মলা সীতাৰামন আমাৰ যে ফাইনেন্স মিনিষ্টাৰ তেখেতৰ হাজবেণ্ড এজন ইকনমিষ্ট হয় বোলে তেখেতে কৈছে বোলে যে এইটো বোলে আজিলৈকে হোৱা আটাইতকৈ ডাঙৰ স্কেম চ' হোৱাট এভাৰ কোনোবা এজন বিশেষজ্ঞই ক'ব পাৰে কথাটো তো সেইটোৱে আৰু যে স্কেমটো হয় ডেফিনেটলি এইটো বহুত ডাঙৰ এটা স্কেম হয় কিন্তু বহুতে নিজৰ নিজৰ ধৰণে বায়েছড বনাই কথাটো ক'ব গৈছে কিছুমানে কৈছে এইটো অনলি বিজেপিয়ে কৰিছে কোনোবাই কৈছে এইটো ভাল একো বেয়া নহয় ইলেক্ট্ৰল বণ্ড অলপ চলপ হৈ যায় তো চব বায়েছড ঠিক আছে মই ট্ৰাই কৰিছোঁ একদম আনবায়েছড হৈ কথাখিনি মানে উপস্থাপন কৰিবলৈ যে ইলেক্ট্ৰল বণ্ড কি হয় ইলেক্ট্ৰল বণ্ড বিজেপিয়ে কি ফ্ৰড কৰিছে বুলি আজিকালি নিউজত দেখাই আছে আৰু থাৰ্ডত যে ইয়াৰ পৰা আমি কি লেচন পাওঁ ঠিক আছে ইয়াৰ পৰা কনক্লুশ্যন কি হয় তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ পৰা কিবা হ'লেও অলপমান ইনফৰ্মেশ্যন পাইছে আৰু নেক্সটত মই ট্ৰাই কৰিম এই ডিক্টেটৰশ্বিপ বুলি যে এটা ৱাৰ্ড বৰ্তমান বহুত প্ৰচলিত হৈ আছে যে আমাৰ দেশ অট'ক্ৰেচি পিনে গৈ আছে নেকি তো এইটোৰ ওপৰত অলপমান ফেক্ট চেক কৰিম বুলি ভাবিছোঁ মই নেক্সট ভিডিঅ'টোত চ' আজিৰ কাৰণে এইখিনিয়ে ঠিক আছে চ' ধন্যবাদ জয় আই অসম